কিবা এটা আলোচনা কৰিব লগা আছিল ইহঁতকেইটা কিয় বা অহা নাই ভিত্তি উঠা মখা গানৰ কথা গাই থাকো ইহঁত আহা লাগে চিলা 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 মন তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে কি গান গাই আছা এই মায়ে চলি কি কৰি থাকিম আৰু সেইকাৰণে গান এটা গাই আছো বাকী কেইটা ক'ত আহি আছে মই সিহঁতক ফোন কৰিছো সিহঁত আহি আছে নবহাগীয়া কি পেল্টা পেল্টি কৰি আছা তহঁত কেতিয়াবা আহি বহি আছা তোক কি ৰখি থাকিব লগা আছিল নেকি হে চেনি খাই অহা হ'ল বহ দৰকাৰ এটা আছে মায়ে চলি এই ভাই এতিয়া মূল কথালৈ আহো হা কৌচোন কৌ তই কি মূল কথা কৌ তেতিয়াবা এটা আট্টালি কৰি মাৰি আছা এই ভাইয়াত এটা কথা মন কৰিছেনে ইমান দিন ধৰি এই চুকতে মৰি আছা গাঁওখনলৈ বাহিৰ হ'ব লাগি পৰা নাই এতিয়া অলপমান গাড়ী চাড়ী চৰা হৈছে 2টা বজালৈকেতো আছে হ'লেও কোনো ওলাব পৰা নাই গতিকে মামাহঁতৰ ঘৰৰ পৰা টকা আহো আমিতো আহি আছে কঠললৈ আহিব পাৰিম আৰু লগতে এই যাওঁতে মালো খাই আহিব পাৰিম কি কৰিবি যাবি নেকি কৌ ঐ ভাই দোস্ত ঠিক কথা কৈছা ককো উলবা লাগি পৰা নাই যামেই ভাই যাম এই ভাইয়াত কি কৰি আছে তহঁতে ইয়াতে মাখি মাৰি আছো মাৰা যদি একেলগে মাখি মাৰো এই ভাই কালি আমি একেলগে ফুৰিব যোৱা প্লেন কৰিছো যাবি নেকি যামেই ভাই যাম সেই তাতে চিয়াতিয়ে কিবা আছেনে ভাই অলপমান ভালকৈ যাব লাগেতো চাফ চিকুণ হৈ বহিনেৰ পুতাক তাৰ দেহাত লাগছি ফাফৰে সি আকৌ চিয়া চাই চিয়া দিয়া নাই তাতে যা যাবি নাজানাই হয়চোন ভাই অলপমান চাফ চিকুণ হৈ যাব লাগবতো হ'ব দে মই যাম তহঁতৰ মই সদায় আছো ভাত যা এতিয়া যা মই গাড়ীখন অলপ ঠিক কৰোঁ মাত্ৰ কালি ৰাতিপুৱা সোনকালে উঠিবি দেই সোনকালে উঠিবি দে উঠো দে মই অলপ চুলি তুলি কাটি অলপ যাম হৈ লওঁ ফাপৰ মুখত এনে নাচৈ দে এইটো যা বাদ দে এই মৰা উঠছেনে নাই উঠ সোনকালে উঠ যাব লাগে সোনকালে ঘূৰি আহিম উঠ টেক্সি গাড়ী লৈ যাম শ্বিলঙত আই দেই তয়ো যাবি লগত চেলফি মাৰি যাম মুখ পাহাৰত আই দেহা মিঠা মিঠা পৰশত শ্বিলঙৰে একা বেকা দীঘলীয়া পাত এই মন নোহোৱা হ'ব দে সহায় গাড়ী চলা সময়ত গান গাই নাখিবি ক'ত খুন্দা মাৰি গোটাইকেইটা বেল দিম এনেহে টকা পইচা নাই গাড়ী চলা সময়ত গাড়ীয়ে চলাই থাক গান চান পিছত গাবি দে ফলক যিটো কাম কৰে সেইটো কাম ভালকৈ কৰি থাকচোন 10টা কাম কৰি নাখিবি ভালকৈ গাড়ীখন চলাই থাক এই গাড়ী ব্ৰেক চেক মাৰবি কেনেকৈ চলোৱা স্পীড একো নাচোৱা যধে মধে উঠি দিয়া মাত্ৰ নিজে ঘটিলে গম পালেহে বাবা দেউতাই ঘটি দিছিতো এতিয়া আমি গম পাইছিলো আমাৰ একখানো গাড়ী নাই সেইকাৰণে আমি জানো গাড়ীৰ মূল্য কিমান এই ভাইহাত সুস্থে আহি থাকচোন মই গাড়ী ভালকৈ চলাই আছো নহয় কি উল্লেখ পালে কথা বকি থাকা ফুৰিব আহিছা ফুৰিব আহি থাকচোন ফাল্টু কথা বকি থাকিবি মেলা কি খবৰ এই মেলা দেখোন তেতিয়াপে ঘুমেই আছে পাছফালে কি হৈছে তাৰ ৰাতিটো মোবাইল টিপি থাকবো আৰু এতিয়া পাছফালে ঘুমাই থাকবো দে ফলা ইমান মোবাইল টিপবা পাৰে একো বেলেগ কাম নাই আৰু তাৰ ঘৰত কথা পিছত কবি আগতে নিজে বাছ হৈ যায় আগত পুলিচ কি কৰোঁ এতিয়া গাড়ীৰ কাগজ পাতি একো নাই চেছ হয়ে দেখোন কি কৰিবি এতিয়া গাড়ী ৰাখো টিচাৰ এই লকডাউনৰ সময়ত খুব মূৰোৱা যাব ওচা গম পোৱা নাই দেশৰ পৰিস্থিতি বৰ্তমান কি হৈ আছে ছাৰ এই আমাৰ লগ এটা ভিতৰত আছে ছাৰ হাগি একে তত নোহোৱা হৈ গৈছে ছাৰ তাৰ এতিয়া পৰা লাগি কিবাকে নি পেলাই হস্পিটেলত জমা দিব লাগে ছাৰ এতিয়া মই কি কৰোঁ ইয়ে দেখোন কিবা এটা সাজি ক'লা মই এটা কৰোঁ ছাৰ এই ইয়াৰ ছাৰ কিডনীও এটা বেয়া হৈছে এতিয়া ময়ে দিব লাগিব নেকি ছাৰ এই মই এতিয়া সেইগিলা লিভাৰ কিডনীৰ কথা নুশুনো মোক এতিয়া 1000 টকা এটা দি ছাৰ আমি এটা
এটা লিভাৰ দিবা কৈছোঁ। আপুনি এতিয়া কিহৰ পইচা লয়? আপোনাৰ মানৱীয়তাৰ গুণ নাইয়ে নেকি? তহঁতৰ নিচিনা যি লোক এতিয়া এইখিনিতে আজিকালি সময়তো আছে, মই ভাববাই পৰা নাছিলো একচুৱেলি ইয়াত। যে যা 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 চাহ যাওঁ দে পিছে বেয়া থবলৈ দে পুলিচটোক ভালে সি গমেই নাপালে মাথাত একোৱে নাই তাৰ পুলিচ চালা পুলিচ সিকিজনী গমে পোৱা নাছিল আমি কিমান পানীৰ মাছ। বা মস্ত বেল বনাব দেই পুলিচটো।